खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय। दिनै 15 सेप्तेम्बर 2023 बाराय जाबाय शुक्रबार। फैदो दिननि खौरांफोरखौ बेखेवनोसै। ब्लास्ट जादों। बरपेटायाव मबाइल ब्लास्ट जादों। मायासउद्दिन मुंनि सासे सुबुङा उन्दुलांबाय थानाय समाव मबाइलखौ बिसना साखाथियाव लाबाय थानाय समाव मबाइला हारसिंनो गुदुं जानानै बे मबाइला गिथाव बाथावै ब्लास्ट जादों आरो बे जाथायाव मायासउद्दिना गाज्रि रोखोमै गोब्राब जोखोम जादों। बे समाव मायासउद्दिनखौ फाहामसालियाव फाहामथायगासिनो दङ। गथ'खौ खांदों आरो गारना दोनलाबायदों। दरं डिस्ट्रिक्टनि सिङाव थानाय मंगलदैयाव सासे गोदानै जोनोम जानाय गथ' गोरलैनि गोथै सह'खौ गांसे मनायाव सोनानै गारना दोननायाव बोखांनो हादों आरो बे गथ'नि गोथै सह'खौ मंगलदै सिभिल हस्पिटालनि साखाथियाव बोखांनो हादों। नाथाय सोर दुथाङा बे जाथायखौ खालामखो, मानि जाहोनाव खालामखो, बेखौ दासिमाव गुमुर मोनथ'नाय जायाखै। दा बे जाथायनि सायाव नायबिजिरनाया सोलिगासिनो दङ। इउपिएल हान्जानि गाहाय नेहाथारि राजु नार्जारी आरो इएम रनजित बसुमतारी बिथांमोननि सायाव पृथ्वी नारायण देब मेस बिथाङा फिन जाथाय होदों। बिथाङा बुंनाय बायदिब्ला बियार फेरेंगा बिथाङा आनट्रेन्ड एनडीएफबी होननानै रोखा बुंथिदों। চালাজাৰা কৰো চালনী বুলি কওঁ। বেজিয়ে তেতিয়া কয় যে চালনী তুমি মোৰ পিছফালে ফুটা দেখাটো দেখা পাইছা, কিন্তু তোমাৰ দেখোন গোটেই দেহাটোতে ফুটাই ফুটা। তো তেনেকুৱা কথা যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াক মই যদি উত্তৰ দিব লগা হয়, মই ক'লো না, লাগিলে মই তেখেতসকলৰ ডাঙৰ ডাঙৰ নেতাক উত্তৰ দিম। ৰাজু নাৰ্জাৰী কোন? ৰাজু নাৰ্জাৰী যদি ইমান জ্ঞানী, তেতিয়াহ'লে তেওঁ যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই এপছুৰ নেতৃত্ব দি আছিল, প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া জনজাতীয় ট্ৰাইবেল মানুহবিলাকৰ ৰক্ষণাবেক্ষণৰ কাৰণে যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল লোকসভাত 2019 চনত, তেতিয়া প্ৰমোদ বড়ো নেতৃত্বাধীন সংগঠনৰ সদস্যবিলাকে 2019 চনত মাঘ বিহুৰ ভেলাঘৰত, মেজি ঘৰত ৰাজবংশী আদিবাসীক এছটি দিব নালাগে বুলি কৈ সেই এছটিৰ বিল কপি বা প্ৰপ'জেলখন মেজি ঘৰত জ্বলাই দিছিল। তেতিয়া ৰাজু নাৰ্জাৰী আহি ক'ত জ্বলাই দিছিল নেকি? ইমান যে তেওঁ নিজকে ট্ৰাইবেল নেতা বুলি ভাবে। যেতিয়া প্ৰমোদ বড়ো নেতৃত্বাধীন সংগঠনৰ সদস্যবিলাকে বা বিভিন্ন তেওঁৰ সাংগু পাংগুৱে বিভিন্ন লোকক বাংলাদেশী বুলি কৈ বাংলাদেশী হিচাপে কমপ্লেইন দি এনআৰচিৰ চেণ্টাৰে এনআৰচিৰ মানে কেন্দ্ৰই গৈ অভিযোগবিলাক দিছিল, তেতিয়া ৰাজু নাৰ্জাৰী ক'ত আছিল ভাই? তো ৰাজু নাৰ্জাৰী ডাঙৰীয়া বেলেগক আঙুলি টোৱাৰ আগতে আপুনি ভাবিব যে নিজৰ ফালেও কিন্তু 3টা আঙুলি আহে, আপুনি যদি বেলেগক এটা আঙুলি টোৱায়। সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ। এটা প্ৰশ্ন ডাঙৰীয়া যে আপুনি একটা সময়ত গাঁৱৰ ৰক্ষে জনগণৰ তেখেতে লগত লৈ ট্ৰাইবেল ব্লকসমূহ উচ্ছেদ কৰিব লাগে দাবী জনাইছিল। কিন্তু কিছু সময়ৰ আগত কিছুদিন আগত আপুনি কৈছিল যে ট্ৰাইবেল বেলসমূহ উচ্ছেদ কৰিব নালাগে। কি ক'ব এইটো? চাওক, মই কেতিয়া কৈছোঁ যে কি কয় ট্ৰাইবেল বেল ব্লক উচ্ছেদ কৰিব নালাগে? মই কৈছোঁ যে ট্ৰাইবেল বেল ব্লক উচ্ছেদ কৰক, ট্ৰাইবেল বেল ব্লকৰ পৰা অবৈধ বেদখলকাৰীবিলাকক উচ্ছেদ কৰক, কিন্তু তাৰ আগতে তেওঁলোকৰ মৌলিক অধিকাৰ, তেওঁলোকৰ শিক্ষাৰ অধিকাৰ, তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ, তেওঁলোকৰ জীৱন জীৱিকাৰ অধিকাৰ, তেওঁলোকৰ বাসস্থানৰ অধিকাৰ পুনৰ সংস্থাপন আগতে প্ৰদান কৰক। ৰাইট টু লাইফ, ৰাইট টু লিভলিহুড, আৰু তেওঁলোকৰ নেক্সট জেনাৰেশ্যন অহা প্ৰজন্মবিলাকৰ বাচ্চা ল'ৰা ছোৱালীৰ কাৰণে শিক্ষাৰ ব্যৱস্থা আগতে কৰি দিয়ক। তেওঁলোকক আগত ৰিহেবিলিটেশ্যন প্ৰদান কৰক। যদি 2003 চনৰ আগৰ পৰাই তেওঁলোকে বিটিচিত বসবাস কৰা বোনাফাইড চিটিজেন হয়, আগতে পুনৰ সংস্থাপন প্ৰদান কৰক, ৰিহেবিলিটেট কৰি দিয়ক। তাৰপিছত যদি ইলিগেল হয় এভিকশ্যন কৰক। তাত ক'বলগীয়া কি কথা আছে? ইমান সৰু কথা তাকে ইমান ডাঙৰ কৰে নেকি? আচলতে ইউপিপিএলৰ এইটো ডাঙৰ স্বভাৱ। তেওঁলোকে কথাই কথাই MA পাছ PhD পাছ বুলি কৈ থাকেতো, লাষ্টত গৈ যেতিয়া দেখো সেই যে ফেৰেংগাৰ নিচিনা 2 নম্বৰী প্ৰফেচাৰে ওলায় যে MA টো মাৰ্ক নাই, বেচেৰা উপায় নাথাকি ঘৰ চলাবলৈ চাউল দাইলৰ পইচা নাছিল, সেইকাৰণে NDFBত যোৱা। সেই স্বভাৱবিলাকে ইউপিপিএলৰ এইবিলাক কথা বাদ দিয়ক। সেনেকুৱাই সিহঁতে চেলেঞ্জ দিব বিচাৰিছোঁ যে মই আৰু তেওঁ এদিন ফায়াৰিং ৰেঞ্জত যাওঁ বোলক, চাওঁচোন তেওঁতো বোলে বিৰাট NDFBৰ ডাঙৰ কেডাৰ আছিল, লিডাৰ আছিল, আনট্ৰেইন কেডাৰ, জিন্দগীত ট্ৰেইনিং পোৱা নাই। তেওঁ আৰু মই ফায়াৰিং ৰেঞ্জত ফায়াৰ কৰোঁ, কাৰ টাৰ্গেটত বেছি লাগে চাওঁ। এদিন অপেন চেলেঞ্জ দিছোঁ, যিকোনো ফায়াৰিং ৰেঞ্জ তেখেতে এতিয়া BTC চৰকাৰত আছে, ঠিক কৰক। কোনোবা ফৰেষ্টত ঠিক কৰক, লাগে এয়াৰ গান দিয়ে আমি ফায়াৰ কৰিম, নন লিথেল, যিটো ইলিগেল নহয়, এয়াৰ গান দিয়ে ফায়াৰ কৰিম। চাওঁচোন কাৰ টাৰ্গেটটো ক'ত কিমান লাগে। মই ভাই ক্লাছ 6-7তে আৰ্ম চলোৱা ট্ৰেইনিং লৈ আহিছোঁ, জেনুইন। সৈনিক স্কুলৰ নৰ্থ ইষ্ট টপাৰ আছিলোঁ, মোৰ ৰোল নম্বৰ আছিল 5067, আৰু মোৰ এডমিশ্যনৰ এণ্ট্ৰেন্স এক্সামৰ ৰোল নম্বৰ আছিল 09/G। আসাম, মেঘালয়, ছিকিমৰ মই ফাৰ্ষ্ট পজিশ্যন হোল্ডাৰ আছিলোঁ, টপাৰ আছিলোঁ সৈনিক স্কুল গোৱালপাৰাত। ক্লাছ 6-7তে মই বন্দুক চলাই আহিছোঁ লিগেলি। তাৰ নিচিনা পৰিয়াল চলাব নোৱাৰি
ভাত কিনিব নোৱাৰি, চাউল কিনিব নোৱাৰি, দাইল কিনিব নোৱাৰি, চাকৰিও ৰেগুলাৰ নহ'ব জানি সেই তেনেকা NDFBত গৈ মই গুলি চলাবলৈ শিকা নাইতো। কিন্তু তেখেতে যদি সঁচাই NDFBৰ কেডাৰ আছিলে, তেখেতে যদি সঁচাই ইমান ডাঙৰ লিডাৰ, আহক না এদিন ফায়াৰিং ৰেঞ্জত চাওচোন। ফেৰেংগাই বেছি টাৰ্গেটত লগাব পাৰে গুলি না মই লগাব পাৰোঁ, চাওক কাৰ কিমান দম আছে। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।